নমস্কাৰ, মই নিকিতা। আজি আপোনালোকৰ ওচৰত এটি ফুল ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাগে থাম্বনেইল দেখি গম পাইছে যে কিহৰ ওপৰত ভিডিঅ'টো হ'ব গৈ আছে। গতিকে শেষলৈকে চাওক, স্কিপ নকৰাকৈ ভিডিঅ'টো। মই ভাবোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ সকলোৰে সহায় হ'ব। আপোনালোকৰ ঘৰত যদি ডায়েবেটিছ, প্ৰেছাৰ, বিষৰ প্ৰব্লেম, আজিকালি সকলোৰে প্ৰায় মানুহৰে দেখা গৈছে যে বিষৰ প্ৰব্লেম। তো এনেকুৱা ধৰণৰ প্ৰব্লেম যদি আপোনালোকে ফেচ কৰি আছে বা আপোনালোকৰ ঘৰৰো কোনোবাৰ হৈ আছে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু কথাখিনি জানি লওক। আজি ক'ব গৈ আছোঁ আপোনালোকক এটা মেচিনৰ কথা, যিটো মেচিনৰ নাম হৈছে BCM, ব্লাড চাৰ্কুলেশ্যন মাছাজাৰ। আপোনালোকে থাম্বনেইলত দেখিছে চাগে আৰু স্ক্ৰীনত দেখি আছে যে এই মেচিনটোৱে আমাক কি কাম কৰে, কি সহায় কৰে, এই মেচিনটোৰ পৰা আমি কি পাওঁ। তো সেইখিনি কথা আপোনালোকৰ লগত আলোচনা আৰু এই মেচিনটোত উঠিলে 5 কিলোমিটাৰ দৌৰাৰ সমান মানে বেনিফিটছ পায়। আৰু 5 কিলোমিটাৰ দৌৰিলে যিমানখিনি বেনিফিটছ পায়, এই মেচিনটোত যদি 10 মিনিট আপুনি উঠে, 15 মিনিট উঠে, তেতিয়াহ'লে আপোনাৰ সিমানখিনিয়ে বেনিফিটছ পায় 5 কিলোমিটাৰ দৌৰাৰ সমান। গতিকে আপোনালোকে এই মেচিনটোত উঠাত কিমান প্ৰয়োজন আপোনালোকে ভাবক। আৰু এই মেচিনটোত যদি আপোনালোকে ৰাতিপুৱা এই মেচিনটোত খালী পেটত পানী এগিলাচ খাই, কুহুমীয়া গৰম পানী খাই পেলাই যদি উঠে, তেতিয়াহ'লে এই মেচিনটোত যেতিয়া আপুনি উঠিব, ব্লাডটো চাৰ্কুলেশ্যন হ'ব। ব্লাড চাৰ্কুলেশ্যন হোৱাৰ পৰা তেতিয়া যিখিনি আমাৰ ভিতৰত লেতেৰা হৈ আছে, সেইখিনি বস্তু আমাৰ পেচাবেৰে ওলাই যাব। এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি ক'বলৈ চেষ্টা কৰিম। মই এটা ভিডিঅ'ৰ যোগেদি এই মেচিনটোৰ কথা কৈ শেষ কৰিব নোৱাৰিম। গতিকে যিমানখিনি পাৰোঁ মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই যাওক। ভিতৰত কেইটামান কওঁ যে আমাৰ ভৰিৰ আঙুলিৰ পৰা একেবাৰে মূৰলৈকে আমাৰ বডিত কি হয়, ভাইব্ৰেশ্যন হয়। যিসকলৰ ডায়েবেটিছৰ প্ৰব্লেম আছে বা প্ৰেছাৰ আছে, হাই হৈ আছে, তেতিয়াহ'লে এই মেচিনটোত উঠিলে এই মেচিনটোৱে আমাক কি কৰে, নৰ্মেল কৰি দিয়ে। এই মেচিনটোৱে আমাক যদি ডায়েবেটিছ হাই হৈ আছে, আমাক নৰ্মেল কৰি দিয়ে, আৰু যদি ল' হৈ আছে, নৰ্মেল কৰি দিয়ে। আৰু ঠিক তেনেকৈ প্ৰেছাৰৰো ঠিক তেনেকুৱাই একেই। প্ৰেছাৰৰো যদি আমাৰ হাই হৈ আছে, তেতিয়াহ'লে নৰ্মেল কৰি দিয়ে, আৰু যদি আমাৰ ল' হৈ আছে, ল'টো আমাৰ নৰ্মেল কৰি দিয়ে। তো তেনেকুৱা ধৰণৰ আমাৰ কি হয়, আমাৰ প্ৰেছাৰ উঠিলে আমাৰ হঠাৎ আমি হস্পিটেল লৈ যাব লগা হয়। তো তেনেকুৱা এই মেচিনটো যদি সকলোৰে ঘৰত থাকে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিবলগীয়া নহয়। যদি আমি কি হয়, আমি যদি সদায় এই মেচিনটোত ৰেগুলাৰ আমি যদি উঠোঁ এই মেচিনটোত, তেতিয়াহ'লে আমাৰ টোটেলি প্ৰেছাৰ নৰ্মেল থাকিব, ডায়েবেটিছ নৰ্মেল থাকিব। আৰু যদি বিষৰ প্ৰব্লেম, মই অলপ আগত ক'লোঁ যে বিষৰ প্ৰব্লেমৰ মানে কি হয়, আমাৰ কিছুমানৰ পূৰা কঁকালৰ বিষ হয়, কিছুমানৰ ফুল বডি মানে বিষায় আৰু। তো তেনেকুৱা ধৰণৰ প্ৰব্লেম হয়। কিছুমানৰ নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে কিছুমানে খোজ কাঢ়িব নোৱাৰে। তো তেনেকুৱা ধৰণৰ প্ৰব্লেমক কি হয়, ছল্ভ কৰিব পাৰে এই মেচিনটোৱে, BCM মেচিনটোৱে। মানুহে চাওক, আগৰ মানুহৰ বেমাৰ কম আছিল আৰু ডক্টৰো কম আছিল, কিন্তু আজিকালি ডক্টৰো বেছি হৈছে আৰু বেমাৰো বেছি হৈছে। কিহৰ কাৰণে? আগৰ মানুহে পৰিশ্ৰম কৰিছিলে, কিন্তু আজিকালিৰ মানুহে পৰিশ্ৰম একেবাৰেই নকৰে। তো সেইটো কাৰণে আজি এইখিনিয়ে ক'লোঁ। আজি এই মেচিনটোৰ কথা বহুত আছে ক'বলগীয়া। যদিহে আপোনালোকে এই ভিডিঅ'টো ভাল পালে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব। যদিহে BCMৰ ওপৰত আপোনালোকক আৰু ভিডিঅ' লাগে, মই দিবলৈ চেষ্টা কৰিম। মই দি যাম আপোনালোকক। আৰু বহুত কথা আছে এই মেচিনটোৰ বিষয়ে ক'বলগীয়া। গতিকে আপোনালোকে যদি বিচাৰে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক জনাম। আৰু এই মেচিনটো সকলোৰে ঘৰত সঁচাকৈয়ে বহুত প্ৰয়োজন। আৰু এই মেচিনটো এতিয়া যদি ছয়গাঁও এৰিয়াৰ কোনোবাই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে মোৰ ঘৰতে মেচিনটো আছে, আপোনালোকে আহি এবাৰ চাই যাব পাৰে। গতিকে এই ভিডিঅ'টো যদি আৰু আপোনালোকৰ সকলোৰে ভাল লাগে, বা আপোনালোকৰ যদি ফেমিলি তেনেকুৱা ধৰণৰ কোনোবা মানুহ আছে, গতিকে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰো সহায় হয়। এই মেচিনটোৱে কিমানখিনি সহায় কৰিব পাৰে, এইখিনি কথা সকলোৱে জনাটো দৰকাৰ। বহুত ধন্যবাদ এই ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে। মই ভাবোঁ বহুত সহায় হৈছে এই ভিডিঅ'টোৰ পৰা। আৰু যদি আপোনালোকে বিচাৰে এনেকুৱা ধৰণৰ ভিডিঅ', প্লিজ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ নতুন চেনেল হয়, গতিকে এনেকুৱা ধৰণৰ আৰু আগলৈকে ভিডিঅ' দি যাম। গতিকে আপোনালোকেও ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ এইখিনিয়ে।